ভাৰত কিমান চনত স্বাধীন হৈছিল? কিমান তাৰিখে স্বাধীনতা দিৱস পালন কৰা হয়? আজি কিমান তাৰিখ? জাতীয় পতাকাৰ ৰং কেইটা? কি কি? গেৰুৱা ৰং কিহৰ প্ৰতীক? বগা ৰং কিহৰ প্ৰতীক? সেউজীয়া ৰং কিহৰ প্ৰতীক? বগা ৰঙৰ মাজত এটা চক্ৰ আছে, সেই চক্ৰটোৰ নাম কি? অশোক চক্ৰৰ কেইডাল দণ্ড থাকে? ভেৰি গুড। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি? ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? ভেৰি গুড।